শিকিবলৈ যাম আখৰ শিকি ভাষা বুজি নিপুণ হ'ম আমি জ্ঞানেৰে গঢ়িম অ আ ক খ গাম আমি 1 2 3 4 শিকি পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে জিনি আজি তোমালোকৰ পাঠ ওৱানৰ উকলি মুকলি গীতটো যে আছে সেইটো আমি আজি ধুনীয়াকৈ গাই শুনাম প্ৰথমতে মই গাম তোমালোকে শুনি যাবা হা উকলি মুকলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বলা কুক ভাষেলো উকলি মুকলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বলা কুক ভাষেলো এতিয়া চোৱা মই গাম তোমালোকে মোৰ সুৰত একেলগে গাই যাবা উকুলি মুকুলি কুকুলিকে খেলা উকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বলা যদি ডাৱৰীয়া মুকলিলে বলা কুক ভাষেলো এতিয়া মই চাই যাম দেই তোমালোকে ধুনীয়াকৈ গাই যোৱা উকুলি মুকুলি কুকুলিকে খেলা উকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বলা পুমা খেলো ঠিক আছে তোমালোকে এইবাৰ নিজে গোৱা হা তোমালোকৰ শুদ্ধ হৈছে মই তোমালোকৰ ভুলখিনি শুধৰাই দিছোঁ তোমালোকে নিজে গোৱা গোৱা মুকুলি মুকুলি কুকুলিকে খেলা মুকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বলা পুমা খেলো হ'ল আজি তোমালোকৰ আজি তোমালোকৰ ক্লাছটো এইখিনিতে সামৰণি বহা সকলোৱে বহা তোমালোক সকলোৰে ভাল তোমালোকে ছবি চাই ভাল পোৱা ছবিটো আমাক ভাল লাগে এতিয়া মই এটা ছবি লৈ আহিছোঁ তোমালোকৰ কাৰণে বৰ আকৰ্ষণীয় ছবি এটা তোমালোকে অলপ সময় ছবিটো নিৰীক্ষণ কৰাচোন চোৱাচোন ভালকৈ কি দেখা পালা ইয়াতে ধুনীয়াকৈ চাবাচোন ছবিটো সকলোৱে চোৱা কিতাপ আছে সকলোৱে চাই লোৱা কি কি দেখা পাইছা ভালকৈ চাবা লক্ষ্য কৰিবা ধুনীয়া কৰি কি কি দেখা পাইছা বিহু নৃত্য বিহু নৃত্য আৰু কি কি দেখা পালা তোমালোকে জাপি পেপা ইয়াক পেপা বুলি কয় বিহু ডেন্স হয় কি পূজা কৰিছে কোনটো এইটো এটা নৃত্য হয় এইটো এটা ঝুমুৰ নৃত্য বুলি কয় ইয়াক কি নৃত্য ঝুমুৰ নৃত্য এতিয়া তোমালোকৰ চোৱা হৈ গ'ল চব বস্তু ফটোবিলাক ভালকৈ চালা আমি কি কি নৃত্য দেখিলোঁ বাৰু এতিয়া কোৱাচোন অলপ মনত কৰি ফালে বৈশাগু আৰু বিহু নৃত্য আৰু কি কি দেখিলোঁ
আমি বিহু নৃত্য দেখা পাইছোঁ আমিতো বিহু নৃত্য নাচোঁ গাওঁ আমাৰ ইয়াতে কোনোবাই নাচনীটো আছে আমাৰ ইয়াত আমাৰ জানো তোমালোকে বৰ ভাল কথা তেনেহ'লে এফাকি বিহু অলপ নাচি দেখাই দিয়াচোন একবাৰ পাৰিলে ময়ো সংগত কৰিম তোমালোকৰ সতে গৈ গৈ বহাগী পালেহি দিয়ক সৰ্বগাৰে মহুৰা তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নে হৰ বহাগৰ বিহু কইনে পাতি কেনে কৈ থাকো বঢ়িয়া এইটো আমি কি নৃত্য নাচিলোঁ বিহু নৃত্য তেনেদৰে বেলেগ বেলেগ নৃত্যটো আছে আমাৰ অসমৰ আছেনে নাই বড়ো নৃত্য এটি আছে অলপ বৈশাগু তুমি জানানে দে মচা নাই বঢ়িয়া হৈছে বঢ়িয়া নাচিছে বৈশাগু নৃত্য এতিয়া আমি ঝুমুৰ নৃত্যটো দেখা পাওঁ আশে পাশে ক'ত হয় বাগানবিলাকত তাৰমানে বাগানত কাম কৰা মানুহ চাহ জনগোষ্ঠীৰ লোক কি বুলি কয় আদিবাসী গতিকে তেওঁলোকৰ নৃত্য আমি জানো অলপ তোমালোকে জানানে ৰমেনে নাজানে ৰমেনক শিকাই দিয়া হ'ব নহয় আমি সকলোৱে জানো যে ৰমেনে আমাৰ লগত নাচিব কি কথা আছে দেচোন আমি আৰম্ভ কৰি দিয়া অলপ চাওঁ বঢ়িয়া হৈছে আমাৰ ঝুমুৰ নৃত্যটো ধুনীয়া হৈছে তে আমি বিভিন্ন ধৰণৰ নৃত্য দেখিলোঁ গতিকে ইয়াত আমাৰ কি থাকে আমি কিছুমান বস্তু আৰু জানিব লাগিব আমি কি সাজপাৰ পিন্ধ কোৱাচোন এতিয়া বিহুবিলাকত কি সাজ পিন্ধে বিশেষকৈ মহিলাসকলে আৰু কি কি থাকে পিন্ধনত কেৰমণি বুলি কয় পিছফালে কি থাকে খোপা থাকে খোপাত কি লগায় কপৌ ফুল লগায় ধন্যবাদ গতিকে আমাৰ সময়টো আজি শেষ হ'ল অহাকালি তোমালোকে ভালকৈ আৰু শিকি আহিবা আমি আকৌ নাচিম নাচি আমি কি কৰিম শব্দ বাক্য আদি বনাবলৈ আমি শিকিম ধন্যবাদ টপিকটো আছিল মৌখিক ভাষাৰ বিকাশ মৌখিক ভাষাৰ বিকাশ বুলি ক'লে শিকাৰুবিলাকে তেওঁলোকে নতুন ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছে তেওঁলোকৰ ভাষাৰ কিছু জ্ঞান কম অভাৱ আছে গতিকে তেওঁলোকক আমি তেওঁলোকৰ মুখেৰে বিভিন্ন বস্তুৰ আৰ্হিৰ দ্বাৰা গীত মাতৰ দ্বাৰা আদি তেওঁলোকৰ মুখৰ পৰা কিছু শব্দ আমি উলিয়াবলৈ চেষ্টা কৰিম তেনেকৈ তেওঁলোকৰ কি হ'ব মৌখিক ভাষাৰ বিকাশ আৰম্ভ হ'ব আমাৰ কণিহঁতে দিশ তৰিব আমাৰ অসম আগবাঢ়িব আকাশতে আগান উৰাব আমাৰ শিশু আগবাঢ়িব নতুন অসম এতিয়া চাবাচোন আমি যে কালি পঢ়িছিলোঁ মিঠা ফল টেঙা ফল কবিতাটো মনত আছেনে নাই ঘৰত পঢ়িছা চবে হা পঢ়িছ এতিয়া চাবাচোন আজি আমি কোনে কি কি ফল খাই ভাল পায় আমি সেইটো ক'ম মই জানে মই বগৰী খাই ভাল পাওঁ আৰু বগৰী খাই টেঙা লাগে হয়নে তুমি কি ফল খাই ভাল পোৱা হা কল খাই কেনে লাগে মিঠা লাগে তুমি কি খাই ভাল পোৱা শিলিখা খাই কেনে লাগে কেহা লাগে তুমি ডালিম খাই কেনে লাগে মিঠা লাগে তুমি কি খাই ভাল লাগে নাৰিকল কেনে লাগে মিঠা তুমি কি খাই ভাল পোৱা তেতেলি কেনে লাগে তেতেলি টেঙা হয় না তুমি আমলখি খাই কেনে লাগে কেহা ভাল আৰু তুমি কি খাই ভাল পোৱা জলফাই খাই কেনে লাগে টেঙা লাগে না তুমি কল খাই
খাই কেনে লাগে মিঠা লাগে হয় না আৰু তুমি কি খাই ভাল পাগে হা জাম খাই কেনে লাগে মিঠা লাগে চোৱাচোন কোনোবাই মিঠা খাই ভাল পায় টেঙা ফল কোনোবাই টেঙা ফল খাই ভাল পায় আমি এটা কি কৰিম জানচোন এইবাৰ এনেকৈ ৰাউণ্ড হোৱাচোনতো নাই ৰাউণ্ড আমি এটা খেলা খেলিম হা মই যেতিয়া মিঠা ফল বুলি ক'ম মিঠা ফল আগুৱাই আহা বুলি ক'ম তেতিয়া কি ক'বা মিঠা ফল যিকেইটা সেইকেইটা ভাল পোৱাকেইটা আগুৱাই আহিবা আৰু নামকেইটা কৈ যাবা হ'ব না দিয়া এতিয়া মই ক'ম চাবাচোন মিঠা ফল আগুৱাই আহা আৰু তোমাৰ নামটো কি আছিল কল এইবাৰ মিঠা ফল পিছুৱাই আহা এইবাৰ চাবাচোন টেঙা ফল আগুৱাই আহা জলফাই তোমাৰ তেতেলী তাৰমানে তেতেলী আৰু জলফাই খাই কেনে লাগে টেঙা লাগে টেঙা ফল পিছুৱাই যোৱা এইবাৰ চাবাচোন কেঁহা ফল আগুৱাই আহা কি শিলিখা আৰু তোমাৰ কি আছিল আমলখি আমি গম পালোঁ কি শিলিখা আৰু আমলখি খাই কেনে লাগে কেঁহা লাগে কেঁহা ফল পিছুৱাই যোৱা এতিয়া গম পালোঁ না আমি কোনবিলাক খাই ফল মিঠা লাগে হা হা কি কি কল মিঠা আৰু দাল আৰু আৰু কোনবিলাক ফল খাই টেঙা হেৰি কেঁহা লাগে শিলিখা আৰু কি আছিল তাই নাম আমলখি আৰু হা তামোল বা আৰু কি কি ফল খাই টেঙা লাগে এটা কাৰ নাম আছিল টেঙা ফল কোনি কোনি ভাল পায় হা জলফাই আৰু তেতেলী বা জানছে হয়নে দিয়া থেংক ইউ জানছ তোমালোকে আমি এইটো এই মিঠা হেৰি মিঠা ফল টেঙা ফল পাঠটোৰ দ্বিতীয় শ্ৰেণীৰ মিঠা ফল টেঙা ফল পাঠটোৰ যিটো ফলৰ বিষয়ে ফলৰ ধাৰণাটো দিবৰ কাৰণে কোনটো ফল কেনেকুৱা লাগে খাই কিনে সোৱাদটো কি ফলৰ কেনেকুৱা সোৱাদ সেইটো আমি ইয়াত এটা এক্টিভিটি লৈছিলোঁ কাহুত আৰু ইন ফিউচাৰলৈকে এইটো ক্লাছৰুমবিলাকত আহিব কিয়নো যিবিলাক এতিয়া বৰ্তমান বিভিন্ন স্কুলত স্মাৰ্ট ক্লাছ আৰম্ভ হৈছে স্মাৰ্ট ক্লাছৰ লগে লগে আমি শিক্ষকে যদি কাহুতটো যদি আমি মানে ক্ৰিয়েট কৰি পেলাই ছাত্ৰ ছাত্ৰীক যদি উৎসাহিত কৰোঁ বিভিন্ন কুইজ হিচাপে আমি যিকোনো বিষয় এটাৰ প্ৰশ্ন যদি আমি ইয়াত সৰু সৰু প্ৰশ্ন দি পেলাই তেওঁলোকৰ উত্তৰবিলাক ইয়াত কুইজৰ নিচিনাকৈ বাচিব দিওঁ তেতিয়াহ'লে তেওঁলোকে নিশ্চিতভাৱে এইটো এটা খেলৰ নিচিনাও পাব আৰু এই ক্ষেত্ৰত প্ৰশ্ন উত্তৰবিলাক দিয়াৰ কাৰণে তেওঁলোকে চেষ্টা চলাব আৰু খুব মনোগ্ৰাহী হ'ব আৰু আজি আমি এই যিটো কাহুতটো আমি ইয়াত আপোনালোকক লৈ পেলাই ইয়াত আৰম্ভ কৰিম আপোনালোকে এইটো কেনেকৈ কৰিব লাগে ইতিমধ্যে মই জনাইছিলোঁ সেই হিচাপে এতিয়া আমাৰ 39জন আমাৰ পাৰ্টিচিপেণ্ট ইয়াত সংযুক্ত হৈছে এতিয়া আমি কেনেকৈ কৰিব লাগে কাহুতটো বনোৱাৰ ক্ষেত্ৰত আমি প্ৰথমতে যাব লাগিব কাহুত ক্ৰিয়েট বুলি পেলাই আমি শিক্ষকে নিজে যাব লাগিব কাহুত ক্ৰিয়েটত গৈ পেলাই আমি কাহুতৰ যিখিনি আমি কুৱেশ্যন ল'ম এইখিনি আমি ক্ৰিয়েট কৰিব লাগিব প্ৰথম তাৰে পিছত যি ছাত্ৰ ছাত্ৰীসকলে কি কৰিব kahoot.it বুলি পেলাই ৱেবছাইটত যাব kahoot.it যোৱাৰ লগে লগে গেম পিন বিচাৰিব আমি যেতিয়া ষ্টাৰ্ট কৰিম এটা গেম পিন আহিব সেই গেম পিনটো কি কৰিব লাগিব গেম পিনটোত এণ্টাৰ কৰি পেলাই তেওঁলোকে এই গেমলৈকে আহিব লাগিব তাৰে পিছত ষ্টাৰ্ট কৰাৰ লগে লগে কুৱেশ্যনবিলাক আহিব আপোনালোকে ৰং অনুযায়ী উত্তৰবিলাক দি যাব পাৰিব এতিয়া এইটো আৰম্ভ কৰিলে বাকীখিনি আপোনালোকে নিজে নিজে গম পাই যাব এইখিনি কোৱা গৈছিলে এতিয়া আপোনালোকে কৰিব ছাৰ বাইদেউসকল আপোনালোকে ইয়াতে 39জন পাৰ্টিচিপেণ্ট জইন হৈছে এতিয়া আমি আমাৰ প্ৰশ্নোত্তৰ শিতান কাহুতৰ যি কুইজ তালৈকে আগবাঢ়িম এয়া আপোনালোকৰ কুৱেশ্যন আপোনালোকৰ স্ক্ৰীনত ষ্টাৰ্ট 30 সেকেন্ড
সৰ্বপ্ৰথম কাৰ দ্বাৰা আৰু কাৰ বাবে কৰা হয়? ক শিক্ষকে ছাত্ৰ ছাত্ৰীৰ বাবে, খ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ বাবে, গ শিক্ষকে লগৰ শিক্ষকৰ বাবে, খ শিক্ষকে অভিভাৱকৰ বাবে। 18 ছেকেণ্ড আছে, 30 ছেকেণ্ড সমাপ্ত হ'ব। 30 ছেকেণ্ডৰ ভিতৰত আপোনালোকে ৰংটো চিলেক্ট কৰিব লাগিব। 7 ছেকেণ্ড, 6, 5, 4, 3, 2, 1 শেষ। ইতিমধ্যে আমাৰ 29 জনে সঠিক উত্তৰ দিছে। সঠিক উত্তৰ দিছে। স্ক'ৰটো চাব পাৰিম। দীপজ্যোতি 949, সুৰভি 943, তিলক 905, ধৰ্মেন্দ্ৰ 897, পাল 890। আমি দ্বিতীয় প্ৰশ্নটোলৈকে আগবাঢ়িম। আমি 2 সাক্ষৰতাৰ শ্ৰেণীকক্ষত কি উদ্দেশ্যৰে কথোপকথন চাৰ্ট ব্যৱহাৰ কৰা হয়? ক মৌখিক ভাষাৰ বিকাশ, খ পঢ়া, গ লিখন, খ পাঠোদ্ধাৰ। 4টা অপশ্যনৰ 15 ছেকেণ্ড আছে। 13 ছেকেণ্ড, 12 ছেকেণ্ড, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 শেষ। বাইদেউ কাৰেক্ট হৈছে। যিসকল উইনাৰ হ'ল, উইনাৰসকলৰ কাৰণে এটা গ্ৰেট তালি। আমি প্রভাতী পুরুষ দেখিছো আমি প্রভাতী পুরুষ দেখিছো আমি প্রভাতী পুরুষ দেখিছো তরারে ধেমালি রসা তমহত নেউসি आं दिनै फरायसाफोरनो बोरैहाय हांखोखौ सिनायहोगोन बेनि सायाव फोरोंथाय होनो थांगासिनो दङ। जोङो ब हांखोखौ सिनायथि होनांगौब्ला मा बिथिंजों जोङो सिनायथि होनो हायो बेनि सायाव आङो फोरोंनो थांगासिनो दङ। दा आङो जागायनोसै। फरायसाफोर नैथिंजाय नायलाय, बेयो मा? बियो बल। बेयो मा थोबसे? बल। बेयो मा? बथल। आरो बेयो मा? बरफ। बलखौ जोङो मा खालामो? बलजों गेलेयो। आरो बेयो मा? बेयो बथल। बथलजों जों मा खालामो? बथलाव जोङो दै सोनानै फरायसालियाव लानानै थाङो। बेनिफ्राय बेयो मा? बरफ। बरफखौ जों मा खालामो? जायो। मा बोथोराव जायो? गोलोम बोथोराव। गोजां बोथोराव जायोना जाया? जाया। दानिया नायदो, जोङो नैबे बलखौबो ब होननानै जोङो गिबियाव बुंनानै जोङो फोरोङो। बेनिफ्राय नैबेबो बथल, बथलाबो बजों जागायदों। बेनिफ्राय बरफ, ब रिंसारजों जागायदोंना? अब्ला दानिया नायदो, नैखौ जोङो बल, नैखौ जोङो बथल, आरो नैखौ जोङो बरफ होननानै जोङो सिनायो। अब्ला नोंसोरो नैबे मुवा बेसादफोरखौ सिनायबायना? बरिया सिनायबाय। दानिया नायदो, अब्ला जोङो बे मुवा बेसादफोरखौ जोङो नैबे बजों जोङो जागायनानै जोङो फरायो आरोखि। दानिया नायदो, नैबे मा? बियो ब। मा बियो? ब। बे बजोंनो नैखौ जोङो गाबज्रिनाय जायो। जेरैबायदि बल, नैबे बथल, आरो नैबेयो बरफ। बरिया। बेयो मा? ब। गासैबो सिनायबायना? बरिया। अब्ला जोङो दानिया नैबे गाहायाव फैलायनोसै। हांखो जेनिफ्राय बखौ बेंखनसिन होनि फै। नै आङो हांखो जे खालामबाय, नोंसोरथ' नैखौ सिनायखाबाय। मा होनदोंमोनलाय नैखौ आङो? ब। अब्ला दानिया सिनायबाय नालाय जोंना नै सरमिलाया फैलाय। नैबे बे ब सिनखौ नैबे हांखो जेनिफ्राय नायगिरनानै
बेंखन सिनहोबानो जाबाय आं मोनसे देखायनानै होग्रोनि नैबे मा बियो ब बेजों समान जादोंना जादों दानिया दे नोङो बेबायदि नैबे हांखो जेनिफ्राय बे ब हांखोखौ नागिरनानै बेंखन सिनहो वा जादोंना बरिया दानिया बिनोदा फैलाय बिनोदा इथिंजाय बिनोदा फैलाय ओइ देलाय नोंबो नागिरलाय नैबे हांखो जेनिफ्राय ब हांखोखौ नागिरनानै बेंखन सिनहो जादोंना जादों आखाइ हमनानै दानिया इथिंजाय फैलाय रत्नेस्वरा दे जादोंना जायाखै रत्नेस्वर नोङो बबेयाव होखो जायाखैनो माथो जादोंना दासो जाबाय दासो सिनायबाय बेयो मा होनदोंमोन बेखौ मोजां सिनायनो हादोंना रत्नेस्वर दानिया फैलाय सासे फैलाय बिथिंजाय फैलाय सासेया नैबे गोरोन्थि जादोंमोन ना बेयो नङा दे बियो रोङाखैमोन ना दे दानिया नोङो बनि सोरगिदिं बे बनि सोरगिदिं बेंखन सिनो बहा दं बहा जादोंना जादों आखाइ हमनानै आरो फैलाय बिथिंजाय सन्जिबा फै इखुला देलाय बवा बबे सार बवानि बिनामा सार बेबायदि बे हांखो जेनिफ्राय नागिरनानै बेंखन सिनो सिनहैनांगौ ना सार सिनहैखो बा जादोंना हादों ट्रेनिं सेसनाव जोङो सोलिबाय थानाय लिटारेसिनि 4 ब्लक मडेलनि सायाव जि 4 ब्लक मडेलनि OLD आरो डेकडिंनि सायाव क्लासरुम डेमनस्ट्रेसनखौ जोङो खालामनो थांगासिनो दं फरायसाफोर बेवहाय नोंसोरो सावगारियाव मा नुनो मोनदों बियो मा जाखो फारला सोरबा बेखौ मा होनना बुङो फलि आरो बियो मा जाखो मा नुनो फिथाइ बे जाबाय फिथाइ आरो नैबे फरायसा दाना बेवहाय गासैयावबो मा दङ फ हांखो दंजोबो अब्ला बियो गेजेरनिया मा बियो नङा होमबा जोङो बे हांखोजों फारला फिथाइ फरायसा बेबादि जोङो लिरनो हायो नङा होमबा आच्छा बेबादिनो जों गोबां बेबादि फ हांखोजों जोङो गोबां खोथा लिरनो हायो जों गोबां सोदोब लिरनो हायो नङा होमबा নমস্কাৰ মোৰ নাম নয়নমণি ডেকা মই ইয়াত সাতৰবাৰী হাই ছেকেণ্ডেৰী স্কুলত বৰ্তমান RP হিচাপে আমাৰ ইয়াৰ যিখিনি শিক্ষাগুৰু আছে তেখেতসকলক আমাৰ FLN ট্ৰেইনিঙৰ যি 5 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী NCFFSৰ ওপৰত 2022 তাৰ প্ৰশিক্ষণ চলাই আছোঁ আৰু আমাৰ কাৰ্যসূচী চলি আছে ইতিমধ্যে এটা ফেজ হৈ গ'ল আমি গোটেইখিনি মিলি এটা এক্টিভিটি কৰিব বিচাৰিছোঁ যেটো আমাৰ মডেলখনত আছে পাহাৰত জুই লাগিল আৰু এই এক্টিভিটিটোৰ জৰিয়তে তেখেতসকলক শৰীৰ চৰ্চা কৰাৰ লগতে আমাৰ যেটো সংখ্যা ধাৰণা সেই সংখ্যা ধাৰণাটো দিব পৰা যাব আৰু সেকেন্ডলি আমাৰ শিক্ষাদান কৰোঁতে কি কৰিব লগা হয় আমাৰ নতুন যেটো সিস্টেম আছে এই সিস্টেমটোত মানে ল'ৰা ছোৱালীসকলক পেয়াৰ হওক গ্ৰুপ হওক
গ্ৰুপ কৰিব লগা হয়। এই গ্ৰুপ কৰিবৰ কাৰণে আমাৰ বহুত সমস্যা হয় যে ল'ৰা ছোৱালীয়ে গ্ৰুপ হ'ব নিবিচাৰে। তো এক্টিভিটিটোৰ জৰিয়তে তেওঁলোকক যেতিয়া গ্ৰুপ কৰিব পৰা যাব, গ্ৰুপিং কৰাৰ কাৰণে এইটো এটা বেষ্ট এক্টিভিটি হয়। আৰু গ্ৰুপিং কৰাৰ পিছত তেওঁলোকক আমি যিকোনো ধৰণৰ কাৰ্যকলাপ কৰিবলৈ দিব পাৰিম বা তেওঁলোকক যিকোনো বস্তু শিকাবৰ কাৰণে গ্ৰুপ এক্টিভিটি হওক বা পেয়াৰ এক্টিভিটি হওক, গোটেইখিনি তেওঁলোকক ইয়াৰ জৰিয়তে দিব পৰা যাব। এতিয়া আমি আমাৰ যিটো কাৰ্যসূচী, আমাৰ ক্ৰিয়াকলাপ সেইটো আৰম্ভ কৰিব বিচাৰিছোঁ। আমি সকলোৱে এটা এক্টিভিটি কৰিম। মই আপোনালোকক কৈ যাম পাহাৰত জুই লাগিল, আৰু আপোনালোকে দৌৰা কোৱাৰ লগে লগে দৌৰিব লাগিব, মোৰ লগত হাত চাপৰি বজাই যাব। ঠিক আছে? সকলোৱে সাজু হৈছে? সকলোৱে সাজু? ঠিক আছে। পাহাৰত জুই লাগিল, দৌৰা পাহাৰত জুই লাগিল, দৌৰা পাহাৰত জুই লাগিল, দৌৰা পাহাৰত জুই লাগিল, দৌৰা 3 এজন আউট হৈছে। কোন আউট হৈছে? ইয়াৰ পৰা আউট হৈছে 3জন। ঠিক আছে, আপোনালোকে গম পাইছে আমি যিটো এক্টিভিটি কৰিলোঁ, এই এক্টিভিটিটোৰ জৰিয়তে ল'ৰা ছোৱালীক আমি সংখ্যাৰ ধাৰণা দিব পাৰিম। সংখ্যা ধাৰণা মানে এতিয়া যেনেকৈ মই 5 বুলি কৈছোঁ, 5জন লগ হৈছে, তেওঁলোকে 5 মানে সংখ্যাটো 5জন যে সেই বস্তুটো বুজি পাব। মানে আমাৰ যিখিনি 1 to 9 যিখিনি নাম্বাৰছ আছে, সেই নাম্বাৰছখিনি বুজাবৰ কাৰণে তেওঁলোকক সুবিধা হ'ব। গতিকে সংখ্যাৰ ধাৰণা দিয়াৰ কাৰণে এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। তদুপৰি আমাৰ যিখিনি ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ যিখিনি এক্টিভিটি কৰিবলগীয়া হয়, সেই এক্টিভিটিখিনি কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লগা হয়, আমাক যিটো চিডিউল দিছে যে ল'ৰা ছোৱালীক আমি গ্ৰুপ বনাব লাগে, পেয়াৰ বনাব লাগে। গতিকে সেই গ্ৰুপিং কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট এইখিনি সুবিধাজনক হ'ব। আৰু বিভিন্ন ধৰণৰ আপোনালোকে ক্ৰিয়াকলাপ যিখিনি আমাৰ আছে, আমাৰ যিখিনি 4 ব্লক আদিৰ যিখিনি কাৰ্যসূচী আছে, সেইখিনি আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ সুবিধাজনক হ'ব। এইখিনি কথা, ধন্যবাদ। নমস্কাৰ, মই আজি ভোলাজাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হোৱা 5দিনীয়া FLN ট্ৰেইনিঙৰ আজি 3য় দিন। আজি 3য় দিনৰ আমাৰ এটা এক্টিভিটি আছিল যে গাইডেড ৰাইটিং। সেই গাইডেড ৰাইটিঙৰ ওপৰত আমি এটা এক্টিভিটি কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক লগত। ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2টা পইণ্ট শিকিম। এটা হ'ল যে প্ৰথম বৰ্ণ সলনি কৰি তাৰ পৰিৱৰ্তে নতুন বৰ্ণ বহুৱাই শব্দ বনোৱা, আৰু এটা পইণ্ট হ'ল শেষৰ বৰ্ণ সলনি কৰি শব্দ বনোৱা। ঠিক তেনেকৈ আমি ইয়াতে লিখিছোঁ, তোমালোকে চাবলৈ পাইছা। কি লিখিছোঁ? পকা, নহয়? ইয়াত তলৰটোত আমি শেষৰ বৰ্ণটো লিখিছোঁ, প্ৰথম বৰ্ণটো লিখা নাই, নহয়? এই প্ৰথম ঠাইটোত, এইখিনি ঠাইত তুমি এটা বৰ্ণ বহুৱাব লাগিব যাতে এইটো এটা শব্দ হয়। তুমি পাৰিবা নিশ্চয়? আচ্ছা, লিখাচোন, তোমালোকে চাবা দেই। কি লিখিছে ৰামে? পকা। এটা শব্দ হৈছে, ধুনীয়া নহয়? এই যে আমাৰ চুলিবিলাক পকি যায়, সেই পকা শব্দটো, বা পল পকে, নহয়? ঠিক তেনেকৈ এইটো এটা কি আছে? পদ আকাৰে কা আছে। ইয়াতেও এটা বৰ্ণ বহালে এটা শব্দ হ'ব, নহয়? পাৰিবানে? আচ্ছা, বহুৱাচোন। কি লিখিছে? পঢ়ি দিয়াচোন একবাৰ, পঢ়ি দিয়াচোন। চকা, এই গাড়ীৰ চকা নহয়? দেখিবলৈ পাইছা? আচ্ছা, ঠিক তলৰটো
সেইটো দেখিবলৈ পাইছা নহয় ইয়াতে কি আছে লাষ্ট শেষত হয় ইয়াত এটা আখৰ যদি বহুৱাও আমি কি হ'ব এইটো এটা শব্দ হ'ব পাৰিবানে তুমি আহা কি লিখিছে কৈ দিয়াচোন তোমালোকে টকা এই যে টকা পইচা বজাৰত যাই বস্তু চস্তু কিনি খোৱা বিস্কুট কিনি খোৱা নহয় সেই টকা পইচাৰ কথাহে কৈছে বুজি পাইছা নিশ্চয় আমি ইয়াত প্ৰত্যেকটোতে প্ৰথম আখৰটো সলনি কৰিছোঁ নহয় এইবাৰ চাবা আমি শেষৰ আখৰ সলনি কৰিম মানে শেষৰ বৰ্ণ সলনি কৰি শব্দ সাজিম নহয় আমাৰ এই শব্দটোত কেইটা আখৰ আছে দুটা কি কি গ আৰু দ্বিতীয় স্বৰ ইয়াত প্ৰথম আখৰটো দিয়া আছে এইবাৰ তুমি শেষৰ আখৰটো এই দ্বিতীয় স্বৰ পৰিৱৰ্তে বেলেগ যিকোনো এটা আখৰ বহুৱাব লাগিব যাতে এটা শব্দ হয় ৰামে পাৰিবা নহয় লিখা ধুনীয়া কি লিখিছে কোৱাচোন গল এইটো বস্তু এইটো গল নহয় আচ্ছা তুমি পাৰিবা পাৰিম স্যাৰ হা তুমি এইটোত লিখা এটা কি লিখিছে কৈ দিয়াচোন তুমি গৰু গৰু সকলোৱে চিনি পোৱা নহয় আমাৰ প্ৰত্যেকৰ গাঁৱৰ মানুহৰ প্ৰত্যেকৰ ঘৰতে গৰু ছাগলী আছেই নহয় আচ্ছা আৰু এটা চোৱা এই শেষৰটো তুমি লিখিবা এইবাৰ হা এইটো লিখিবা পাৰিবানে পাৰিবা দিয়া সাহস কৰাচোন হা গম ধুনীয়াকৈ লিখা কি লিখিছে গম বঢ়িয়া বঢ়িয়া তুমি বঢ়িয়া লিখিছে তো ঠিক এই ধৰণে আমি প্ৰথম আখৰ কেতিয়াবা মাজৰ আখৰ কেতিয়াবা শেষৰ আখৰ সলনি কৰি বিভিন্ন ধৰণৰ অৰ্থপূৰ্ণ শব্দ আমি লিখিব পাৰোঁ নহয় हानजायारि दिन्थिफुंनाय खालामनो नागिरदों जाय दिन्थिफुंनायनि गेजेरजों फरायसाफोरनि देहायारि जौगानाय आरो खुगा बायनाया जागोन आरो प्रि अखा हादों हांसो सिलारि बिरलांदों प्रि अखा हादों हांसो सिलारि बिरलांदों गथ'फोरा दैयाव आमोल दिमोल गेलेदों गथ'फोरा दैयाव आमोल दिमोल गेलेदों लावथि लानानै लावखारफोरा मोसौ गुमदों लावथि लानानै लावखारफोरा मोसौ गुमदों फ्रि अखा हादों हांसो सिलारि बिरलांदों फ्रि अखा हादों हांसो सिलारि बिरलांदों